নমস্কাৰ নতুন ভিডিঅ' এটালৈ স্বাগতম ৰোজা পালেহি কাইলৈৰ পৰা ৰোজা সেইটো কাৰণে ঘৰৰ পৰিয়ালৰ মানুহৰ ঘৰলৈ যাওঁ ৰোজা শুভেচ্ছা দিবলৈ লগত সৰুকৈ টালি টোপোলা এটা লৈ মানুহগৰাকী মেকআপ কৰি আছে হিজাপ মাৰি ৰেডি যাবলৈ লগতে ই আছে এইফালে প্লাষ্টিকৰ হট ব্যৱহাৰ কৰি ৱাল এখন বনাই আছোঁ এইকেইটা বটলকেইটা এইফালেও বনাই আছোঁ বটলৰ অভাৱ হৈ গ'ল তো বাদ দিলোঁ দুটামান বটল আনি গোট খুৱাইছোঁ হৈ গ'ল যাব লাগে ই তলাটো মাৰিবলৈ ইয়ে কিবা এটা কৈ থৈ দিছে তলাটো এই তলাটো মাৰ কোৱা নাই অথনিৰ পৰা মাৰ খালে তই কিবা এটা কৈ থৈ দিছ সঁচা কথা আকৌ ই লোকেল মানুহটো ইয়ে গোটেইটো এয়া টোপোলা এটা লৈ পৰিয়ালৰ ঘৰে ঘৰে ৰোজাৰ শুভেচ্ছা দিবলৈ ৰমজানৰ প্ৰথম চেহেৰি সময় এতিয়া 2:30 বাজিছে উঠি আহিছোঁ মুখ ধুই চাহকাপ খাই লওঁ তাৰপিছত পিছৰখিনি ৰেশমাৰ প্ৰথম ৰমজান আমাৰ ঘৰত আৰু লাজ কৰি আছে সেইকাৰণে এটা ভিডিঅ' ওলাবৰ কাৰণে সেইফালে চাই দিয়া পটককৈ এবাৰ বিকট হাঁহি দিছে এইগুণ থাকিবই লাগিব ভিডিঅ'ত আকৌ এইফালে চাই বুলি কৈ দিয়া বেছি নকৰিব বুলি আমি অবিহনে এইটো প্ৰথম ৰমজান আমাৰ দুইটাৰে সেইবোৰ কথা পাতি থাকোঁতে মনটো অকণ গধুৰ হৈ আহিল এইমাত্ৰ কামৰ পৰা আহি পাইছোঁ তাই কোৰাণ চুইপ পঢ়ি আছে মই মনে মনে ভিডিঅ' কৰি থৈছোঁ বিয়াত মন দি মেলি ইফতাৰ বনাই আছে ৰেশমাই পকৰি ৰুটি বাছ কেনেকুৱা লাগিছে ৰোজা আজিৰ দিনটো পোলাও আছে ৰোজা কেনেকুৱা লাগিছে কিবা অনুভৱ মোতকৈ কম চাগে ঠিক আছে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মাজে মাজে ভিডিঅ' দি থাকিম ৰোজাৰ চাই থাকিব ধন্যবাদ